নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ নেপালী ষ্টাইলত বনাম তিল আৰু মটৰৰ চাটনি। আৰু মই ভাবিলোঁ আজি চাটনিটো বনাওঁ আৰু আপোনালোকৰ লগতো অকণ শ্বেয়াৰ কৰোঁ। চাই থাকক শেষলৈকে ভিডিঅ'টো। মটৰ একাপ লৈছোঁ, তিল আৰু এইটো জলকীয়া এটা দিছোঁ, ভোট জলকীয়া আৰু আদা দুটুকুৰা আৰু নহৰু কেইফুটামান। আৰু চাটনিটো আপোনাৰ জ্বলা খালেই ভাল লাগে, সেইটো কাৰণে মই ভোট জলকীয়া গোটা এটা দিছোঁ। আৰু টেঙাৰ ৰস দিব লাগিব, সেইটো কাৰণে মই টেঙা এটা লৈ লৈছোঁ গোটা। মটৰখিনি সিজাব লাগিব, মই সেইটো কাৰণে কুকাৰত দি দিছোঁ। এতিয়া গেছত পাতি দিম। মই এতিয়া মটৰখিনি প্ৰেছাৰ কুকাৰত দি দিছোঁ আৰু গেছটো হাই ফ্লেমত দিব আৰু চিটি এটাহে মৰাব, নহয় বেছি সিজি যাব মটৰখিনি। মটৰখিনি সিজিলে আৰু ঠাণ্ডা হ'লে বাকলিখিনি পেলাই দিব লাগিব, এনেকুৱা বাকলি। এয়া গোটেই মটৰখিনি ভালকৈ বচা হৈ গ'ল, ৰেডি। এয়া ৰেডি হৈ গ'লে ফুটি আছে, মই গেছৰ পৰা নমাই দিলোঁ। এতিয়া তিলখিনি পিচি ৰেডি হৈ গ'ল। এতিয়া মটৰখিনি তেলত দি ল'লোঁ, এতিয়া অলপ ভাজিম, অলপমান ভাজিব লাগিব। এতিয়া মটৰখিনি হৈ গ'ল ভজা, এতিয়া মই তিলখিনি দি লৈছোঁ। টেঙা ৰস ৰেডি হৈ গ'ল আৰু এইটো টেঙা ৰসখিনি মই দি দিছোঁ। আৰু আপোনালোকে এখন টেঙা বেছি দি খাম বুলি ক'লে পাৰিব। আৰু এতিয়া মই লৰাই দিম। এইটো এতিয়া লৰাই দিছোঁ, গোটেই মিক্স হৈ গৈছে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন অলটো দবাই দিব। মোৰ তেতিয়া নতুন নতুন আহি থকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব বন্ধুসকল। আজিলৈ বাই বাই।